হ'ব জ্ঞান নিদিবি যোনকেইটাই কয় সেইকেইটাক কৈছোঁ আজিৰ সময়ত জ্ঞান বহুত জৰুৰী কাৰণ আমাৰ লাইফত কোনো আমি সুখী নহয় ছেটিছফাই নহয় নিজৰ লাইফটোক লৈ কাৰণ কি কম্পেৰিজন আৰু ছ'চিয়েল মিডিয়া কি কৰোঁ নিজৰ লাইফটো বেকাৰ আনৰ লাইফটো ৱাও আমেজিং আৰু নিজৰ হাতত এণ্ড্ৰইড ফোন আৰু আনৰ হাতত আইফোন ৱাও আৰু নিজৰ মাইকী বান্দৰী আনৰ মাইকী সুন্দৰী আৰু নিজৰ হাজবেণ্ড উল্লু আৰু আনৰ হাজবেণ্ড উলুলুলুলু আৰু এতিয়া হয় এইবোৰ কেনেকৈ এইবোৰ হয় ভাবি লোৱা তোমাৰ এৰিয়াত লাইট গুচি গ'ল আৰু তোমাক লাগিব লৈছে বাহিৰত ওলাই চাইছা যে মোৰ ঘৰতে অকল লাইট গৈছে নেকি মানে বাহিৰতো গৈছে আনৰ ঘৰতো গৈছে চাওঁ তুমি ওলাই গৈ চাইছা তেতিয়া দেখিছা তোমাৰ ঘৰত লাইট নাই আনৰ ঘৰত লাইট জ্বলি আছে তেতিয়া তোমাক কেনেকুৱা কাৰ লাগিবলৈ আমাক তেতিয়া লাগিব লয় যে চালা ট্ৰেন্সফৰ্মাৰত গৈ এটা শিলগুটি মাৰি চবৰ লাইট জ্বলাই দিওঁ মোৰ নাই তো কাৰো নাই আৰু যদি তোমাৰ এৰিয়াত কাৰো ওচৰতে লাইট নাই তেতিয়া তোমাক এনেকুৱা লাগিবলৈ মোৰো নাই তো কাৰোৱে নাই মজা আহিয়েতো যাব এই কথাটো যে তুমি ভাবা ঠিক তেনেকৈ তোমাৰ লাইফটো তুমি যেনেকৈ কম্পেয়াৰ কৰা আনক লৈ এবাৰ ভাবি যোৱাচোন নিজৰ লাইফটো যদি তোমাৰ যেনেকুৱাই হয় যেনেকুৱাই আছা তুমি যিমান ভাবি নিজকে ইমান কচি থাকে ইমান বৰবাদ হৈ গ'ল আমক হৈ গ'ল কি কৰিম কি নাই কিন্তু আনৰ লাইফটোতো তোমাৰ ওচৰত কিছুমানে ৰমক চমক কৰি জিলিকাই দেখুৱাবও পাৰে আৰু সেই আনৰ ৰমক চমক জিলিকনি লাইফটো চাই নিজৰ লাইফটো কম্পেয়াৰ কৰাটো জানো ভাল চ' নিজৰ লাইফত তোমাৰ ওচৰত যি আছে যেনেকৈ আছে তুমি উকি থাকিবলৈ শিকা দোস্ত কাৰণ আনৰ লগত কম্পেয়াৰ কৰাটো কেতিয়াও ভাল নহয় তুমি কৰা নিজৰ কাম কৰা অলৰেডি ছাকচেছ তুমি পাবা চ' এই কথাখিনি যদি ভাল লাগিলে লাইক কমেণ্ট কৰিবা আৰু যদি কথাখিনিত বেছি জ্ঞান দিয়া নিচিনা লাগিলে কমেণ্টত বেয়াকৈও ক'বা বাদ দে যা জ্ঞান নিদিবি বাই বাই